ৰাতিপুৱা উঠি বাহিৰা কামখিনি কৰি মেলি আজৰি হৈ পেলাই এতিয়া গা মূৰ ধুই অফিচ যাবৰ বাবে ৰেডি হৈছোঁ। আৰু এয়া দেখিছে নহয় ৰাইজ, মোৰ জোৰহোন ওলাইছে আৰু মোক কেনেকুৱা লাগিছে আজি জনাবলৈ নাপাহৰিব। আৰু এইফালে মানুহজন গ'লগৈ ৰাতিপুৱা 4টা বজাতে পথাৰলৈ, আৰু অকল খালী চাহ মানে গাখীৰ চাহ খায়েই গৈছে। আৰু তাৰপিছতে মই আকৌ কিছুমান কাম আছিল সেইখিনি কৰি মেলি এতিয়া পাকঘৰলৈ যাবলৈ সাজু হৈছোঁ, কাৰণ মানুহজন আহিব যিহেতুকে ভাত খাব, ভাত বনাব লগা হৈছে। আৰু ইমান বেছি ৰ'দ দিছে, পানী খাই থাকিব ৰাইজ। আৰু এতিয়া বাজিছে 10টা আৰু এতিয়াহে মই পানী খাইছোঁ। আৰু তাৰপিছতে এয়া জীৱ জন্তুবিলাকৰো বহুত বেছি গৰম হৈছে, সেয়েহে মানুহজনে আহি পেলাই লগে লগে মানে এইবিলাকক গা ধুৱাই দিছে। আৰু তাৰপিছতে এয়া দেখাই দিছে আমাৰ ভেন্দিখিনি অকণমান ডাঙৰ হৈছে দেই। আৰু এতিয়া দুপৰীয়াৰ ভাত পানী খাই মেলি অকণমান জিৰণি সময়ৰ টাইম, আৰু এইখিনি সময় মোৰ নিজৰ জিৰণি ল'বলৈ খুজিছিলোঁ ঠিকেই, কিন্তু দেখিছে নহয় ঘামি জামি অৱস্থা নাই, ইয়াতে থাকিব নোৱাৰি। তাৰপিছতে ভাবিলোঁ যে গৰমটো গৰম, এনে থাকিলে বেছিকৈ গৰম লাগে, সেয়েহে ভাবিলোঁ যে কিবা কিবি কামেই কৰা যাওক। সেয়েহে মেচিনটো ধুনীয়াকৈ মুচি ল'লোঁ। মুচি লৈ পেলাই কিবা এটা চিলাবলগীয়া আছিল, চিলাওঁ বুলি ভাবি পেলাই মেচিনটোতে বহো বুলি ভাবিলোঁ। আৰু এই যে গ্লাছখন মোৰ ইমান লেতেৰা হৈ থাকে, যিমান মুচিলেও যি কৰিলেও মানে চাফাই নাথাকে, ক'ৰ পৰা সেই ধূলিবিলাক লাগি থাকে নাজানো। আৰু এই টেবুলখনো মানে তাৰপিছতে ৰ'দটো দেখিছে নহয়, একদম গধূলি আন্ধাৰ হওঁ সময়, কিন্তু ৰ'দ এতিয়ালৈকে কমা নাই। আৰু তাৰপিছত মই এটা ফাইনেলি ব্লাউজ চিলাই কৰিলোঁ, আৰু এতিয়া 8 বাজে, গতিকে আজি